গুড মৰ্ণিং সকলোকে। হাতত হেলমেট আৰু বেগ লৈ অন্য দিনাখনৰ দৰে আজি ওলালোঁ মোৰ ডিউটিলৈ। স্কুটিখন ৰেডি কৰি লৈছোঁ, যাব লাগে সোনকালে, দেৰি হৈছে আজি। হেলমেট পিন্ধি ল'লোঁ। চাওকচোন মোৰ দেৰি হ'ব, তাই আহি পেলাই উঠি ল'বহি। মোৰ লগত সদায় যাব লাগে, অলপ হ'লেও উঠাব লাগে, নহ'লে কান্দিব, নহ'লে দোকানৰ পৰা কিবা এটা কিনি দিব লাগে। পাই গ'লোহি, গেটখন বন্ধ কৰি দিছোঁ। গেট বন্ধ নকৰিলে, খোলা হৈ থাকিলে ওচৰৰ গৰু ছাগলীবোৰে অনিষ্ট কৰে বহুত বস্তু। পাই গ'লোহি, হেলমেটটো খুলি লৈছোঁ। বতাহত যিহেতু চুলিবোৰ বেয়া হৈ যায়, সেইটো কাৰণে অলপ ঠিক কৰি ল'লোঁ। মই যিহেতু স্কুলত সোমাই আছোঁ, স্কুল এখনত, সেইটো কাৰণে ষ্টুডেণ্টবোৰৰ এক্সাম হৈ আছে। এক্সামৰ ডিউটি নাই বাৰু, তেওঁ আহিব লগা হয় সদায়। সেইটো কাৰণে আজি অলপ দেৰিকৈ আহিছোঁ, যিহেতু মোৰ ডিউটি নাই। এনেকৈ ব্যস্ততা হৈ আছোঁ। ব্যস্ত থাকিলে মনবোৰ ভাল লাগে, নহয় জানো? কমন ৰুম পূৰা খালী হৈ আছে, ছাৰ বাইদেউসকল ব্যস্ত আছে চব এক্সাম ডিউটিত। আজিলৈ ইমানেই। অন্য এটা মিনি ব্লগৰ লগত আপোনালোকক লগ